অ জান কোৱা মই যদি মৰি যাওঁ তুমি কি কৰিবা? ময়ো মৰি যাম আৰু যে আজিৰ পৰা তেনেকুৱা কথা নকবা। যদি মই মৰি যাওঁ তুমি কি কৰিবা? সেইটো সুধিবলগীয়া কথা নেই আৰু বেলেগ এজনী পতা লম। বুকু ফালি লিখি লম তোমাৰ নাম লিপিকা চিৰি চিৰি কপে বুকু যদি নাপাওঁ কাষত তোমাৰ। বেবী তুমি জানা মই 16 ঘণ্টা তোমাৰ কথা ভাবি থাকো আৰু বাকি 8 ঘণ্টা তোমাৰ সপোন চাই থাকো। তোমাৰ হাঁহিটো যে বৰ সাংঘাতিক চিধা পেপচিৰ কেপশ্যনটোলৈ মনত পেলাই দিয়ে ইয়ে দিল মাংগে মোৰ। আজিলৈকে এটা ভুলতে আছিলো জানা। কি ভুল? ভাবিছিলো মৌজুলে আটাইতকৈ মিঠা কিন্তু উপছ। মাহেকৰ হিচাপ গজালৰ পৰা মেচিনলৈকে সংসাৰ কৰিলেতো খৰচ হ'বই। হয়নে? আম্বানীও সংসাৰ কৰিছে কিন্তু তাৰ ঘৈণীয়েকে চিলাই মেচিন লাগে বুলি আম্বানীক বৰবাদ কৰা নাছিল। তোমাৰ চকুৰ কাজলৰ লাহি দেহাৰে ভাজ মৰমে খাৰি মাতৰ মোৰ হিয়া হেৰালে মই নজনাকে মই নজনাকে চকুৰ কাজলৰ লাহি দেহাৰে ভাজ। কিমান লৈছেনো কিমান লৈছে কাপোৰযোৰত? 3800 200 টকানো কাৰ মৰমত সি এৰি দিলে? 4000 ল'ব লাগিছিল। এনেও 200 টকাটো দিবই লাগিব ব্লাউজ চিলাবলৈ দি আহিছো। এ মজা খাই দিলেও মই না। গোটেই সেমিষ্টাৰটো আছে। ছোৱালীও যাব? আছে আৰু ছোৱালী জোকাবা? এজনী ছোৱালী তোমাতকে ধুনীয়া নহয় আৰু ভালো নহয়। ভাল হলে জোকালা হয়? ভাল নহয় যেন পৃথিৱীত কোনোৱে নাই। তো যদি হয় তাৰমানে জোকাবা? আৰে নহয় নহয় মই জানো। কথা এটা সুধো? সোধা। ইমান মৰম লগাই কিয় হাঁহিটো? কথা আৰু নাপালা? প্লিজ কোৱা না। ধেত এইটো আৰে কোৱাচোন। হেই মুখে ক'বা কোৱা। ধেত যা এইটো। আৰে কোৱা না প্লিজ No. প্লিজ প্লিজ প্লিজ। দেই কলৈ যায়? এইটো সময়ত বাপেৰে ক'লে যায়? এই বাপেৰ মাৰি কথা নকব শহুৰ সেইটো সন্মান কৰিবলৈ শিকিব। তই এতিয়া মোক ব্যৱহাৰ শিকাবি। এই ৰাতিপুৱা এনেকে চুপতি মাৰিবলৈ মই ভাল নাপাওঁ। ময়ো ডিউটিলৈ যোৱাৰ সময়ত চুপতি মাৰি ভাল নাপাওঁ। আপুনি টাৱালখন পিন্ধি ডিউটিলৈ যায়। যাম কি হ'ব হাংগামা লগাই দিম থানাত মই আজি। চাকৰি গলেও যাওক যা। টাৱাল পিন্ধি ডিউটিলৈ গৈছে কি যে হৈ থাকে নহয় এই মানুহজনৰ মানে। मेरे चांद को देख कर चांद भी शर्मा गया